নখুটি চাৰ্কি বস্তিৰ ইতিহাসত বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰলৈ উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ছাত্ৰী হৈছে ৰেছমিনা ইয়াছমিন। 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 93.2% নম্বৰ লাভ কৰি চাৰ্কি বস্তি 1 নং খিংখিং গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে হাইবুল ইছলামৰ জীয়ৰী তথা মেধাৱী ছাত্ৰী ৰেছমিনা ইয়াছমিনে। তাইৰ উজ্জ্বল সফলতাক লৈ আজি গৌৰৱান্বিত চাৰ্কি বস্তি অঞ্চলবাসী। আপুনিও আজিৰ এই প্ৰতিবেদনটো এটা শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক। মুছলমান মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা সকলে আজিৰ এই প্ৰতিবেদনটো চাই কি উত্তৰ দিব। মিছ ৰেছমিনা ইয়াছমিন। যেহেতু উচ্চতৰ মাধ্যমিক যে ফলাফল আহিছে এই ফলাফলত ভাল এটা ফলাফল অৰ্জন কৰিব সক্ষম হৈছে, কেনেকুৱা মনৰ অনুভৱ? বহুত আনন্দ লাগিছে, আজি বহুত কষ্ট কৰিছোঁ আৰু এইটোৰ ফল পাইছোঁ, বহুত ভাল লাগিছে। কিমান পাৰ্চেণ্টেজ পাইছে? 93.2। ক'ত পঢ়া শুনা কৰিছে? মই নগাঁও ফালা গ্ৰুপ অফ ইনষ্টিটিউটৰ পৰা HS এক্সাম দিছোঁ। অঁ, ফিউচাৰত কি হ'বলৈ আশা? ডক্টৰ হোৱাৰ ইচ্ছা আছে। ডক্টৰ হ'ব। অঁ, এনে পঢ়া শুনা কিমান ঘণ্টা কৰিছিলে? মই কৰিছোঁ 11-12 ঘণ্টা তেনেকৈ কৰিছোঁ। মানে পঢ়া শুনা কৰিছে। অঁ, যিহেতু ইমান এটা ভাল ফলাফল কৰি আনিবলৈ সক্ষম হৈছে, যিহেতু পিতৃ মাতৃ সকলৰ যথেষ্ট অৱদান আছে, তেওঁলোকক কি ক'বা আজি ভাল দিনত? তেওঁলোকে বহুত কষ্ট কৰিছে, বহুত কষ্ট কৰি পঢ়াইছে। মই তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ দিব বিচাৰোঁ। লগতে ছাৰসকলৰো যথেষ্ট অৱদান আছে, ছাৰসকলক কি ক'ব? অঁ, ছাৰসকলেও বহুত হেল্প কৰিছে, ছাৰসকলকো ধন্যবাদ দিব বিচাৰোঁ মই। আমাৰ এই বৃহত্তৰ নখুটি চাৰ্কি বস্তি অঞ্চলৰ ভিতৰত আজিলৈকে ইমান ভাল ফলাফল দেখা নাই আৰু আমাৰ ছোৱালীজনীয়ে যি ফলাফল সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এই ফলাফলত আমি অতিকৈ আনন্দিত। কাৰণ এনেকুৱা ৰিজাল্ট আমি আশা কৰাতকৈও বহুত ভাল ৰিজাল্ট। কাৰণ আমাৰ এনেকুৱা পিছপৰা অঞ্চলৰ পৰা ইমান ভাল ৰিজাল্ট আমি কেতিয়াও আশা কৰা নাছিলোঁ। কাৰণ এতিয়ালৈকে আমাৰ ইয়াত এখন চৰকাৰী হায়াৰ ছেকেণ্ডেৰী নাই, প্ৰায় 20-25 কিলোমিটাৰৰ ভিতৰত। এই ছোৱালীজনীয়ে নগাঁৱত থাকি পেলাই পঢ়ি পেলাই ইমান ভাল ৰিজাল্ট আনিছে আমাৰ এই পিছপৰা অঞ্চলত। কাৰণে আমি বহুত আনন্দিত। আমি এই সমগ্ৰ চাৰ্কি বস্তি অঞ্চলৰ ৰাইজৰ হৈ কৈছোঁ যে তাই আগুৱাই যাওক, তাই জীৱনত আশা কৰা ধৰণে আগুৱাই যাওক, নিজৰ জীৱনত কৃতকাৰ্য হওক। আৰু এই ক্ষেত্ৰত দেউতাকেও যথেষ্ট পৰিশ্ৰম কৰিছে, জীৱনত যিখিনি আৰ্জন কৰিছে ল'ৰা ছোৱালীৰ ওপৰতে এৰিছে। নিজে কৰিবলৈ একোৱে নাই, অকল ল'ৰা ছোৱালীৰ পিছতে লাগি আছিল আৰু আজি দেউতাকৰ মুখত এই ছোৱালীজনীয়ে হাঁহি ফুটাব পাৰিছে।